নমস্কাৰ মই ডক্টৰ ৰেজা মহম্মদ ৱাছিফ বৰা মই ডিব্ৰুগড় গ্ৰেহাম বাজাৰ স্থিত স্বাস্থ্য ইনষ্টিটিউট অফ কাৰ্ডিয়েক সায়েন্সেছৰ কনসালটেন্ট ইণ্টাৰভেনশ্যন কাৰ্ডিঅলজিষ্ট মই আজি ৱৰ্ল্ড ডায়েবেটিছ ডে উপলক্ষে ডায়েবেটিছ আৰু হাৰ্ট এটেকৰ মাজৰ সম্বন্ধৰ বিষয়ে দুটা কথা ক'ব ওলাইছোঁ ডায়েবেটিছ থকা লোক এজনৰ এটা হাৰ্ট এটেক হোৱাৰ ৰিস্ক অলৰেডি হাৰ্ট এটেক যাৰ হৈ গৈছে সেই এজনৰ সমানেই হয় ডায়েবেটিছ থকা ৰোগী এজনৰ সাইলেণ্ট হাৰ্ট এটেক হ'ব পাৰে কাৰণ হাৰ্টৰ পৰা পেইন সেন্সেশ্যন কেৰি কৰা নাৰ্ভ ফাইবাৰ্ছবোৰ ডায়েবেটিছত এফেক্ট হয় সেইকাৰণে হাৰ্ট এটেকৰ যিটো নৰ্মেলি পেইন অনুভৱ কৰা হয় সেই পেইন ডায়েবেটিক লোক এজনৰ নহ'ব পাৰে পেইনৰ সলনি তেখেতৰ উশাহ চুটি হ'ব পাৰে ৰেষ্টলেছ লাগিব পাৰে ভেগ ডিছকমফৰ্ট এক্সপিৰিয়েঞ্চ কৰিব পাৰে কেতিয়াবা জেনেৰেলাইজড উইকনেছ লৈও প্ৰেজেণ্ট কৰিব পাৰে সেয়েহে ডায়েবেটিছ যদি কাৰোবাৰ আছে আৰু গাটো বেয়া লাগি আছে সেই অৱস্থাত অৱহেলা কৰিব নাপায় অতি শীঘ্ৰে ডক্তৰৰ ওচৰত চাপিব লাগে আৰু টেষ্ট ইত্যাদি কৰিব লাগে যদিও মই অনেক ভয় লগা কথা কৈছোঁ ডায়েবেটিছ হ'লে বুলি জীৱন শেষ হৈ নাযায় ৰেগুলাৰ চেকআপ ৰেগুলাৰ ট্ৰিটমেণ্ট ৰিস্ক ফেক্টৰ কণ্ট্ৰল কৰি এজন ডায়েবেটিক ৰোগীয়ে সুখৰ জীৱন পাব পাৰে এজন বৃক্ক ৰোগ বিশেষজ্ঞ বা নেফ্ৰলজিষ্ট হিচাপে মোৰ প্ৰায় 40% পেচেণ্টেই ডায়েবেটিছ ৰোগত আক্ৰান্ত আমাৰ যিসকল ডায়েবেটিক পেচেণ্ট তেওঁলোক বহু ক্ষেত্ৰত তেওঁৰ ৰোগটোৰ কাৰণে নিজকেই জগৰীয়া বুলি ভবা দেখা যায় তথাপিও অকল যে খোৱা বোৱাৰ খেলি মেলি বা আমাৰ জীৱনশৈলী বেয়া হ'লেই ডায়েবেটিছ হ'ব তেনেকুৱা কোনো কথা নাই আমাৰ ঘৰত যদি কোনোবা এজন বংশৰ কোনোবা এজন যদি ডায়েবেটিছ আছিল তেতিয়াহ'লে মোৰ ডায়েবেটিছ বা মধুমেহ ৰোগ হোৱাৰ আগতীয়াকৈ যিমান সোনকালে আৰ্লি ডিটেকশ্যন এণ্ড প্ৰিভেনশ্যন বুলি কওঁ আমি মোৰ ডেফিনেটলি বেছি ৰিস্ক থাকিব ডায়েবেটিছ হোৱাৰ কাৰণে গতিকে মই যদি আগতীয়াকৈ সেই নীতি নিয়মখিনি মানি চলোঁ জীৱনশৈলীৰ চেঞ্জেছ আনো আৰু খোৱা বোৱাৰ নিয়ন্ত্ৰণখিনি মানি চলোঁ তেতিয়াহ'লে হয়তো ডায়েবেটিছ হ'লেও মই কিছু পৰিমাণে তাক পাছলৈ বা কিছু বছৰ আমি পিছলৈ ঠেলিব পাৰিম প্ৰত্যেক 5জন আমাৰ ভাৰতীয়ৰ ভিতৰত 4জনেই ডায়েবেটিছ ৰোগত আক্ৰান্ত বা ডায়েবেটিছ হোৱাৰ সম্ভাৱনা থাকে তেনে ক্ষেত্ৰত সজাগতা অনা আৰু এটা সুস্থ জীৱনশৈলী অৱলম্বন কৰাই এই ৰোগটোক প্ৰতিৰোধ কৰাৰ একমাত্ৰ উপায় ডায়েবেটিছ হ'লে মানুহবোৰে ভাবে যে আমাৰ গাত ইনচুলিন নাই ইনচুলিন বাহিৰৰ পৰাহে ল'ব লাগিব এই তেনেকুৱা ধাৰণা ভুল ডায়েবেটিছ হ'লেও আমাৰ গাত ইনচুলিনটো থাকে বেছিকলি ইনচুলিন ৰেজিষ্টেঞ্চ হয় যে গাত ইনচুলিন অলৰেডি আছে কিন্তু আমাৰ গাটো সেই ইনচুলিন ইউটিলাইজ কৰিব পৰা নাই তো সেইকাৰণে আমাক দৰৱ বা ইনচুলিন দিবলগীয়া হয় মানুহে কিছুমান ভাবে যে দৰৱ লৈ থাকিলে কিডনি বা লিভাৰ বেয়া হ'ব তেনেকুৱা কথা নাই কাৰণ যিবোৰ দৰৱ মাৰ্কেটত আহে সেইবোৰ বহুতখিনি ৰিচাৰ্চ কৰাৰ পাছতহে আহে যে ক'ত কি ছাইড ইফেক্ট হ'ব পাৰে সেই দৰৱৰ পৰা বা বেলেগ আৰু কিবা মেজৰ এফেক্ট এডভাৰ্ছ ইফেক্ট আহিব পাৰে নেকি যদি ডায়েবেটিছ কণ্ট্ৰলত নাথাকে তেতিয়া কিডনি লিভাৰ আৰু কি বেয়া হ'ব সেইটো পোৱা মুস্কিল থাকে তাৰপিছত নেক্সট মানুহবোৰৰ ভুল ধাৰণা এটা থাকে যে যদি আমাক ইনচুলিন আজি দি দিয়া যায় ইনচুলিনটো আমাৰ লাইফ লং চলি থাকিব এইটো কথা তেনেকুৱা নাই কেতিয়াবা কি হয় চুগাৰ আমাৰ গাত বহুত বেছি হৈ থাকে যিটো টেবলেটৰ পৰা ইমিডিয়েট কণ্ট্ৰল কৰা পচিবল নহয় তেতিয়া কেইদিনমানৰ কাৰণে 2 মাহ 3 মাহ বা মেক্সিমাম 6 মাহ কাৰণে কেতিয়াবা আমি ষ্টাৰ্ট কৰিবলগীয়া হয় আৰু যদি পিছত ডায়েবেটিছ দৰৱৰ পৰা আকৌ কণ্ট্ৰলত আহে ইনচুলিনটো আকৌ বন্ধ কৰি দিয়া যায় তো সেইবোৰ ভুল ধাৰণাৰ পৰা বাচি থ'ব লাগে 14 নৱেম্বৰ তাৰিখটো গোটেই বিশ্বতে ৱৰ্ল্ড ডায়েবেটিছ ডে হিচাপে পালন কৰা হয় ইয়াৰ মূল উদ্দেশ্য হৈছে ডায়েবেটিছৰ বিষয়ে মানুহৰ মাজত সজাগতা সৃষ্টি কৰা তথা ইয়াৰ প্ৰতিকাৰ আৰু প্ৰতিৰোধৰ কাৰণে বিহিত ব্যৱস্থা লৈ ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰা ডায়েবেটিছৰ কমপ্লিকেশ্যন হিচাপে মানুহ এজনৰ চকুত কেটেৰেক্ট হ'ব পাৰে বা মানুহ এজন হঠাতে চকুৰে নেদেখা হৈ যাব পাৰে তেখেতৰ ব্ৰেইনত ব্ৰেইন হেমৰেজ বা তেওঁৰ ব্ৰেইন স্কেমিয়া হৈ ব্ৰেইন ষ্ট্ৰক হ'ব পাৰে নাৰ্ভবিলাক দুৰ্বল হৈ মানুহজন খোজ কঢ়াত বা তেখেতে চলা ফুৰা কৰাত অতিশয় কষ্ট পায় এসময়ত পেৰালাইচিছ হৈ যাব পাৰে ডায়েবেটিছৰ প্ৰতিৰোধ হিচাপে আমি কওঁ যে অভাৰ ইটিংটো কমাব লাগে ডায়েটত এক্সেছিভ কাৰ্বহাইড্ৰেট আৰু এক্সেছিভ ফেট কণ্টেণ্টটো আৰু কেলৰি ভেলুটো খুব কম হ'ব লাগে স্মকিং আৰু এলকহল তথা টবেকো জাতীয় বস্তু পৰাপক্ষত নোলোৱাটো ভাল আৰু এক্সাৰচাইজ প্ৰমোশ্যন হিচাপে আমি কওঁ যে ডেইলি 30 মিনিটছ অফ এক্সাৰচাইজ কৰাটো অতিশয় প্ৰয়োজনীয় এনেকুৱা ধৰণৰ যে ডায়েবেটিছ হ'লে আপোনাৰ শৰীৰত চুগাৰ বাঢ়িব ক'লে
মানে কিডনি ইফেক্ট কৰিব বা হাৰ্ট ইফেক্ট কৰিব সেনেকুৱা নহয় ডায়েবেটিছৰ কাৰণে আপোনাৰ গেষ্ট্ৰ'এণ্টেৰলজিৰ কিছুমান প্ৰব্লেম হ'ব পাৰে আৰু লাহে লাহে ডায়েবেটিছৰ ইনচিডেণ্টটো আপোনাৰ দিনে দিনে বাঢ়ি আহিছে তো ডায়েবেটিছে বেচিকেলি আমাৰ গেষ্ট্ৰ'এণ্টেৰলজি চিষ্টেমত বেচিকেলি আপোনাৰ পাকস্থলী ইনভলভ কৰিব পাৰে বা ইণ্টেষ্টাইন আপোনাৰ ইনভলভ কৰিব পাৰে বেচিকেলি ডায়েবেটিছে আপোনাৰ লং টাৰ্ম যেতিয়া ডায়েবেটিছ থাকে চুগাৰ কণ্ট্ৰল নহয় তেতিয়া আপোনাৰ নাৰ্ভবিলাক ডেমেজ হৈ যায় তাৰ কাৰণে আপোনাৰ পেচেণ্টৰ কেতিয়াবা আপোনাৰ ব্লটিং হ'ব পাৰে খালে আবুক লাগিব পাৰে বা পেট ফুলি থকা লাগিব পাৰে বা হজম নোহোৱা নিচিনা লাগিব পাৰে বা কেতিয়াবা বমি হ'ব পাৰে আপোনাৰ আৰু বহুত ক্ষেত্ৰত আপোনাৰ পেচেণ্টৰ কনষ্টিপেশ্যন হ'ব পাৰে বা আপোনাৰ ডায়েৰিয়া হ'ব পাৰে ডায়েবেটিছ ডে উপলক্ষে আজি মই ইমানখিনি কথাই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ ধন্যবাদ এই যান্ত্ৰিক যুগত প্ৰায় দেখা যায় ডায়েবেটিছ বহুত কম বয়সৰ পৰাই ধৰা পৰা হৈছে চ' আমি ছাজেষ্ট কৰোঁ পেচেণ্টক বা সকলো মানুহক যে 30 বছৰৰ ওপৰৰ বয়সৰ যিকোনো মানুহে 3 মাহৰ মূৰে মূৰে আপোনাৰ নিজৰ তেজৰ পৰীক্ষা কৰক স্পেচিয়েলি RBS ফাষ্টিং ব্লাড চুগাৰ PPBS আৰু HbA1c আৰু ইউৰিনাৰী এইখিনি কৰাব চেষ্টা কৰক যাতে সোনকালে আপোনাৰ ডায়েবেটিছটো ধৰা পৰে ডায়েবেটিছ কণ্ট্ৰল কৰাৰ কাৰণে আমাৰ এটা চিম্পল ট্ৰেক বুলি চিষ্টেম এটা আছে T for take your medicines on time মানে দৰৱবোৰ আমি সময়মতে ল'ব লাগে চুগাৰৰ R for reach for a healthy weight and maintain it মানে আমাৰ হাইটৰ মতে যিমান আমাৰ ৱেইট হ'ব লাগে সেইটো আমি চেষ্টা কৰিব লাগে এচিভ কৰিবৰ কাৰণে A for add more physical activity to your daily routine মানে সদায় আমি অলপ সময় খোজ কাঢ়িব লাগে বা সাইক্লিং কৰিব লাগে physical activity যাতে আমাৰ daily routine সদায় থাকে C is for control of blood sugar control of blood pressure and control of cholesterol K is for kick the smoking habit তো আমি সদায় চেষ্টা কৰিব লাগে যে আমাৰ স্মোকিং হেবিটটো আমি ৰখাবৰ কাৰণে এইখিনি যদি আমি ট্ৰেক সিস্টেমটো মনত ৰাখো তেতিয়াহলে আমাৰ সুগাৰ কন্ট্ৰল ভাল হৈ থাকিব থ্যাংক ইউ এভৰিওয়ান ষ্টে সেফ ষ্টে হেলদি দীঘলদিনীয়া ডায়েবেটিছ ৰোগী থকা ঘৰত সদায় এটা গ্লুকোমিটাৰ থকা অতিয়েই জৰুৰী ডায়েবেটিছত হ'ব পৰা আমি সাধাৰণতে সুগাৰ বাঢ়ি থকা কমপ্লিকেশ্যনছবোৰৰ কথাই আমাৰ মনলৈ প্ৰথম আহে কিন্তু ডায়েবেটিছত দেখা যায় যে হাইপোগ্লাইচেমিয়া বা সুগাৰ কমি যোৱাটো এটা খুবেই কমন অকাৰেঞ্চ তো আপোনালোকে যদি এদিন হঠাৎ দেখে যে আপোনালোকৰ ডায়েবেটিক ৰোগীজন তেওঁ কনচিয়াছ লেভেল ডাউন হৈ আছে তেওঁ এটা কনফিউজ ষ্টেটত আছে তেওঁ আপোনাৰ কমাণ্ডছখিনি ফ'ল' কৰিব পৰা নাই চ' এনে পেচেণ্টক আপোনালোকে প্ৰথমেই গৈ পেলাই তেওঁৰ ব্লাড চুগাৰটো জোখাটো খুব দৰকাৰী তেওঁৰ যদি ব্লাড চুগাৰ লেভেলটো কমি আছে এনে ক্ষেত্ৰত আপোনালোকে তেওঁক ঘৰত যদি গ্লুক'জ পাউডাৰ আছে যেনে গ্লুকন ডি বা গ্লুকন চি ইত্যাদি এইখিনি পানীত গুলি লগালগ খুৱাই দিয়াটো উচিত ৱৰ্ল্ড ডায়েবেটিছ ডে উপলক্ষে মই আপোনালোকক পৰামৰ্শ দিব বিচাৰিছোঁ চুগাৰ ডায়েবেটিছ যাৰে আছে তেওঁ যাতে নিয়ম অনুসৰি ইনচুলিন বা অৰেল টেবলেটছ লৈ থাকিব লাগে আৰু ৰেগুলাৰ চেকআপ নিজৰ যিজন ফিজিচিয়ানে তেখেতক চাই আছে তো ৰেগুলাৰ চেকআপ কৰি থাকিব লাগে আৰু ডায়েবেটিছটো আমি ভয় খাব নালাগে বৰঞ্চ আমি অকণমান সাৱধানতা অৱলম্বন কৰিব লাগে